এয়া ৫ এপ্ৰিলৰে কথা। দিহানাম প্ৰতিযোগিতা আছিল, তাকো দুভাগকৈ। আকৌ এবাৰ আৰাধনা দিহানাম দলৰ হৈ দিহানাম পৰিৱেশন কৰিবলৈ আহিলোঁ। প্ৰথমটো আছিল নৱালী ঢেকীয়াজুলিত। আচলতে মিলিত যুৱ সমাজৰ সোণালী জয়ন্তী উপলক্ষে দিহানাম প্ৰতিযোগিতা পাতিছিল। তাত ১ মান বজাত পাই আমি পৰিৱেশন কৰি ফলাফললৈ অপেক্ষা নকৰি দ্বিতীয় ভাগ প্ৰতিযোগিতালৈ ঢাপলি মেলিলোঁ। দ্বিতীয় ভাগ প্ৰতিযোগিতা আছিল তিতাবৰ দেওঘৰীয়া গ্ৰাণ্ড গাঁৱত অৱস্থিত পৰিচয় কলাকৃষ্টি কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে দিহানাম প্ৰতিযোগিতা পাতিছিল। সেই স্থানত আমি পদাৰ্পণ কৰিলোঁহি। দিহানাম পৰিৱেশন কৰোঁতে সন্ধিয়াই হ'ল আৰু সেই সময়তে এটা ভাল খবৰ আহিল। আমি ইতিমধ্যে অংশগ্ৰহণ কৰি অহা প্ৰতিযোগিতাখনিত দ্বিতীয় স্থান লাভ কৰিছোঁ। তাৰ পাছতে এয়া আমাক পৰিচয় কলাকৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা আপ্যায়নো কৰিলে আৰু আধা ঘণ্টামান পাছতেই আমাৰ এই ভাগ প্ৰতিযোগিতাৰো ফলাফল ঘোষণা কৰিলে। আমি আকৌ তৃতীয় স্থান লাভ কৰিলোঁ। গতিকে ৫ এপ্ৰিল দিনটো আৰাধনাৰ বাবে এটি অতিশয় শুভ দিন আছিল আৰু তাকেই ভাবি আমি ঘৰমুৱা হ'লোঁ। বাই বাই। আৰু এটা কথা থাকিয়ে গৈছিলে নহয়, মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব আৰু লগতে বেয়া নাপায় যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।